নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোৰে বাবে লৈ আহিছোঁ আৰু এটা ডাঙৰ চাকৰিৰ খবৰ। তো বন্ধুসকল আপোনালোকে চাব পাৰে ৩৯৪১টা লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীত ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ DEE তৰফৰ পৰা কিছুমান পোষ্ট ফিল কৰা হ'ব আৰু ইয়াৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আপোনালোকে ইয়াত নটিফিকেশ্যনটো চাব পাৰে। Directorate of Elementary Education DEE Assam has released a notification for recruitment of 3,941 vacancy of assistant teacher of LP school. LP school assistant teacher এই পোষ্টখিনি আছে আৰু লগতে আপাৰ প্ৰাইমাৰী এমই পৰ্যায়ৰ আছে assistant teacher, science teacher, Assamese language teacher, মণিপুৰী language teacher, তাৰপিছত এখিনি আছে ইউপি লেভেলৰ। ইয়াৰ লগতে আছে হাই স্কুলৰ, এখিনি মই আপোনালোকক জনাই আছোঁ। তো হাই স্কুলত ওলাইছে 5,746টা। ইয়াত গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ ভেকেঞ্চিখিনি ওলাইছে। ইয়াৰ সবিশেষ দুইটা ভেকেঞ্চিৰ সবিশেষ আপোনালোকক জনাই দিম, গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো পোনপ্ৰথমতে আপোনালোকে লাইক কৰি দিব। তেনেহ'লে আহক এতিয়া চাইলোঁ LP আৰু UP লেভেলৰ যি ৰিক্ৰুইটমেণ্ট ওলাইছে। ইয়াত পোষ্ট কি আছে? এছিষ্টেণ্ট টিচাৰ ইয়াত আছে LPত, তাৰপিছত এছিষ্টেণ্ট টিচাৰ UPত, ছায়েন্স টিচাৰ, তাৰপিছত আছামিজ লেংগুৱেজ টিচাৰ, ইয়াৰ পিছত আছে মণিপুৰী লেংগুৱেজ টিচাৰ। ইয়াত পোষ্ট আছে ৩৯৪১টা। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব LP আৰু UP টিচাৰৰ কাৰণে ছিনিয়ৰ ছেকেণ্ডাৰী অথবা ইয়াৰ সমপৰ্যায়ত লগতে 50% মাৰ্ক টকা হ'ব লাগিব, লগতে 2 বছৰৰ ডিপ্ল'মা হ'ব লাগিব এলিমেণ্টাৰী এডুকেশ্যনত। তাৰপিছত অথবা হ'ব লাগিব ছিনিয়ৰ ছেকেণ্ডাৰী অথবা ইয়াৰ সমপৰ্যায়ত লগতে 45% মাৰ্ক আৰু 2 বছৰৰ ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যনত টকা হ'ব লাগিব NCTEৰ গাইডলাইন্স মতে। ইয়াৰ পিছত অথবা হ'ব লাগিব ছেকেণ্ডাৰী এডুকেশ্যন অথবা ইয়াৰ সমপৰ্যায়ত লগতে লাগিব 50% মাৰ্ক অথবা 4 বছৰীয়া BLED কৰা হ'ব লাগিব। ইয়াৰ পিছত অথবা হ'ব লাগিব আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডাৰী অথবা ইয়াৰ সমপৰ্যায়ত অথবা লগতে 50% মাৰ্ক আৰু 2 বছৰৰ ডিপ্ল'মা ইন এডুকেশ্যন, যিটো স্পেচিয়েল এডুকেশ্যন হয় সেইটো হ'ব লাগিব। আৰু হ'ব লাগিব অসম টেট পাছ কৰা। LP স্কুলত যিটো এলিমেণ্টাৰী এডুকেশ্যন অফ আছামে যিটো কণ্ডাক্ট কৰিছিল, ইয়াত আপোনালোকে CTET পাছ কৰিলে আবেদন কৰিব নোৱাৰিব। ইয়াত এছিষ্টেণ্ট টিচাৰ UP লেভেলৰ কাৰণে আপাৰ প্ৰাইমাৰী লেভেলৰ কাৰণে কি হ'ব লাগিব যোগ্যতা আপোনালোকে চাব পাৰে। গ্ৰেজুৱেট হ'ব লাগিব UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে 2 বছৰৰ ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যনত কৰা হ'ব লাগিব, লগতে BEd অথবা DED কৰা হ'ব লাগিব আৰু অথবা BEd কৰা হ'লে হ'ব আৰু পাছ কৰা হ'ব লাগিব অসম টেটত। তো ইয়াত আপোনালোকে CTETৰ কেণ্ডিডেটসকলে আবেদন কৰিব নোৱাৰিব। ইয়াৰ পিছত ছায়েন্স টিচাৰ আপাৰ প্ৰাইমাৰীৰ কাৰণে হ'ব লাগিব BSc যিকোনো UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অথবা BEd অথবা DLED যিটো স্পেচিয়েল এডুকেশ্যন হয় অথবা BEd স্পেচিয়েল এডুকেশ্যন কৰা হ'ব লাগিব। লগতে আপোনালোকে অসম টেট যিটো অনুষ্ঠিত কৰিছিল আপাৰ প্ৰাইমাৰী ছায়েন্স আৰু মেথমেটিক্সৰ কাৰণে সেইটোত পাছ কৰা হ'ব লাগিব। ইয়াতো আপোনালোকে CTET কেণ্ডিডেট হ'লে আবেদন কৰিব নোৱাৰিব। ইয়াৰ পিছত আছামিজ লেংগুৱেজ টিচাৰ, ইয়াৰ যোগ্যতা হ'ল আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে আপোনালোকৰ অসমীয়া এটা ছাবজেক্ট হ'ব লাগিব। ইয়াৰ লগতে আপোনালোকৰ 2 বছৰীয়া ডিপ্ল'মা টকা হ'ব লাগিব ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনত অথবা BEd অথবা DED অথবা BEd যিকোনো স্পেচিয়েল এডুকেশ্যন আৰু অসম টেট পাছ কৰা হ'ব লাগিব যিটো কণ্ডাক্ট কৰে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছামে। ইয়াত আপোনালোকে CTET কেণ্ডিডেটসকলে আবেদন কৰিব নোৱাৰিব। ইয়াৰ পিছত মণিপুৰী লেংগুৱেজ টিচাৰ, ইয়াত গ্ৰেজুৱেট হ'ব লাগিব যিকোনো UGC ৰিকগনাইজ ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা, লগতে মণিপুৰী ছাবজেক্ট আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ সময়ত থকা হ'ব লাগিব। ইয়াতো লগতে আপোনালোকৰ ছেম ক্ৰাইটেৰিয়া দিছে। ইয়াত BEd DLED DED অথবা অসম টেট আপোনালোকে পাছ কৰা হ'ব লাগিব।
তো এইখিনিৰ বাবে গোটেইখিনি পোষ্টৰ বাবে আপোনালোকৰ এজ লিমিট থাকিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আনৰিজাৰ্ভ সকলৰ কাৰণে আৰু ৰিজাৰ্ভ সকলৰ কাৰণে 42 ইয়াৰ্ছ ৰখা হৈছে এক্স সাৰ্ভিসমেন 43 ৰখা হৈছে OBC MOBC 45 ইয়াৰ্ছ ৰখা হৈছে SC ST প্লেন ST হিলছৰ কাৰণে আৰু 50 ইয়াৰ্ছ ৰখা হৈছে PWD পাৰ্সন উইথ ডিসেবিলিটি আৰু যেটো এজ লিমিট আপোনালোকৰ 1 জানুৱাৰী 2020 এই এজটো টকা হ'ব লাগিব পে স্কেল আপোনালোকৰ পেমেন্ট টু 14000 পৰা 60500 টকা লৈকে আপোনালোকৰ থাকিব এটো এলপি লেভেলত আৰু এসিস্ট্যান্ট টিচাৰ ইউপি লেভেলত থাকিব 14000 পৰা 60500 পেমেন্ট টু লগতে আপোনালোকৰ অন্যান্য বানাসখিনি থাকিব তেখিনি হল সমুকৈ এই নোটিছখনৰ বিষয়ে যিসকল এলিজিবল ক্যান্ডিডেট আছে এলপি ইউপি লেভেলৰ কাৰণে তেওঁলোকে dee.assam.gov.in ত আপোনালোকে মাজৰাতি 12/9/2020 ৰ পৰা মাজৰাতি 24/9/2020 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব কি আপোনালোকৰ এই আবেদনৰ বাবে কি ডকুমেন্ট প্ৰয়োজন হ'ব পাসপোৰ্ট সাইজ ফটো HSLC মাৰ্কশিট সাৰ্টিফিকেট ডিগ্ৰী মাৰ্কশিট সাৰ্টিফিকেট তাৰ পিছত DLED ৰ মাৰ্কশিট সাৰ্টিফিকেট তাৰ পিছত কাষ্ট সাৰ্টিফিকেট যদি আপোনাৰ কাষ্ট আছে কোনোবা তাৰ পিছত কাষ্ট মাৰ্কশিট অসম টেটৰ তাৰ পিছত NCC সাৰ্টিফিকেট যদি আছে তাৰ পিছত যদি দিব্যাংগ হয় তেনেহলে তাৰ সাৰ্টিফিকেট ইকোনমিক্যালি উইকাৰ সাৰ্টিফিকেট যদি আছে বা ইকোনমিক্যালি উইকাৰ সেকশনৰ পৰা এপ্লাই কৰে তেখিনি আপোনালোকে লাগিব ইয়াৰ লগতে আপোনালোকৰ স্ক্যান সিগনেচাৰ বা যদি এক্স সাৰ্ভিসমেন হয় ইয়াৰ সাৰ্টিফিকেট লাগিব বাকি টাৰ্মছ এণ্ড কন্ডিশন আপোনালোকে ডিটেইলছ ইয়াৰ এপ্লাই কৰাৰ আগতে ভালকৈ এবাৰ চাই ল'ব এতিয়া হাই স্কুল টিচাৰ ৰিক্ৰুটমেন্ট সম্পৰ্কে ইয়াত গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আছে পোষ্ট 3903টা আৰু গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ আছে 1843টা ইয়াত আপোনালোকৰ দৰমহা থাকিব 14500 পৰা 60500 লৈ গেট পে 8700 টকা থাকিব ইয়াত এজ লিমিট হল 18 বছৰৰ পৰা 40 বছৰ বয়সলৈ আনৰিজাৰ্ভ কেটাগৰীসকলে ৰখা হৈছে 42 বছৰ ৰখা হৈছে এক্স সাৰ্ভিসমেন 43 বছৰ ৰখা হৈছে OBC MOBC আৰু 45 বছৰ ৰখা হৈছে SC ST প্লেন ST হিলছ আৰু 50 বছৰ ৰখা হৈছে PWD সকলৰ কাৰণে আৰু এজ লিমিটটো আপোনালোকৰ 1 জানুৱাৰী 2020 ত হ'ব লাগিব তাৰ পিছত ৰিলেক্সেশন দিয়া হ'ব গভৰ্ণমেন্ট ৰুল মতে या डिस्ट्रिक्ट वाइज वैकेंसी लिस्ट আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে কোনটো ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি ওলাইছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ টিচাৰ্ছত সেই অনুপাতে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ পৰা লিষ্টটো আপোনালোকে ভিডিওটো পজ কৰি আপোনালোকে চাই ল'ব মই এখিনি আপোনালোকক কৈ দিয়া নাই এডুকেশনাল এণ্ড প্ৰফেশনাল কোৱালিফিকেশন কি হ'ব লাগিব ইয়াত আপোনালোকে গ্ৰেজুৱেট টিচাৰ্ছ আৰ্টছ যিসকল সেইসকলে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হোৱা হ'ব লাগিব আৰ্টছত লগতে 50% মাৰ্ক হ'ব লাগিব গ্ৰেজুৱেচন অথবা পোষ্ট গ্ৰেজুৱেচনত লগতে আপোনালোকৰ বিএড টকা হ'ব লাগিব যেটো নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যন ৰিকগনাইজ হয় ইয়াৰ পিছত সায়েন্স টিচাৰ সকলৰ কাৰণে হ'ব লাগিব সায়েন্সত গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেচন সায়েন্সত কৰা হ'ব লাগিব লগতে আপোনালোকৰ 50% মাৰ্ক টকা হ'ব লাগিব গ্ৰেজুৱেচনত অথবা পোষ্ট গ্ৰেজুৱেচনত আৰু যিখনৰ পৰা কৰিছে আপোনালোকে এখন লগতে বিএড যিখনৰ পৰা কৰিছে সেইখনত আপোনাৰ বিএড এই ইনষ্টিটিউটখন ৰিকগনাইজ হোৱা হ'ব লাগিব এই পোষ্টখিনিৰ বাবে আপোনালোকে টেটত 60% মাৰ্ক হোৱা হ'ব লাগিব আনৰিজাৰ্ভ কেটাগৰীৰ সকলে আৰু 55% মাৰ্ক হ'ব লাগিব OBC MOBC SC ST প্লেন ST হিলছ আৰু PWD কেটাগৰীৰ সকলে তো আপোনালোকৰ যেটো MIL আছে যদি ধৰিলক আসামিজ MIL আছে মেট্ৰিকত বা 10ত তেনেহলে আপুনি অকল আসামিজ মিডিয়ামৰ স্কুলত এপ্লাই কৰিব পাৰিব যদি বেংগলী আছে বেংগলী মিডিয়ামৰ স্কুলত এপ্লাই কৰিব পাৰিব হিন্দী আছে যদি MIL তেনেহলে হিন্দী মিডিয়ামৰ স্কুলত এপ্লাই কৰিব পাৰিব মই শৰ্টকাট কৈ দিছো আপোনালোকে এই নোটিছটো ইয়াৰ পৰা চাই ল'ব পাৰিব ইয়াৰ পিছত আপোনালোকৰ 100 মাৰ্ক কৈ প্ৰতিটো সেক্টৰৰ পৰা ৰখা হ'ব বিএড আপোনালোকৰ গুটেখিনি যদি আপোনালোক 60% মাৰ্ক ৰখা হৈছে মাৰ্ক পাইছে আপুনি যদি বিএড তেনেহলে আপোনাৰ
60 ধৰা হ'ব মাৰ্কছ তাৰপিছত 100% যদি HSত পাইছে তেনেহ'লে 100ত যদি আকৌ 60 পাইছে তেনেহ'লে আকৌ 60ৰ লগত 60 প্লাছ হ'ব তাৰপিছত BEdত যদি আকৌ 60 পাইছে তেনেহ'লে H60 এনেকুৱা আকৌ প্লাছ হ'ব এনেকুৱা আপোনালোকৰ মাৰ্কছখিনি কেলকুলেট হৈ আপোনালোকৰ মেৰিট লিষ্টটো বনোৱা হ'ব ইয়াৰ পৰা ডিটেইলছখিনি আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে যদি NCC চাৰ্টিফিকেট আছে তেনেহ'লে 10 মাৰ্ক পাব তাৰপিছত যদি নেশ্যনেল লেভেল কোনোবা স্পৰ্টছত পাৰ্টিচিপেট কৰিছে তাৰ বাবে 10 মাৰ্ক পাব ইয়াৰ পিছত 10 মাৰ্ক পাব কোনোবা এচিভমেণ্টৰ কাৰণে আৰ্টছ কালচাৰেল এক্টিভিটিছত যদি নেশ্যনেল লেভেলত ষ্টেট ৰিপ্ৰেজেণ্টেটিভ আছিল তেনেহ'লে 10 মাৰ্ক পাব এলিজিবল কেণ্ডিডেটসকলে আপোনালোকে মাধ্যমিক তাৰপিছত madhyamik.assam.gov.in এইটো ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব 15/9/2020 মাজনিশাৰ পৰা 30/9/2020 মাজনিশালৈকে ইয়াত আপোনালোকৰ কোনো অফলাইন এপ্লিকেশ্যন একচেপ্ট নহ'ব ইয়াৰ পিছত আৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ আছে ইয়াৰ পিছত ডকুমেণ্ট কি লাগিব সেইখিনি ইয়াত মই আপোনালোকক দেখুৱাই দিছোঁ মাৰ্কশ্বিট চাৰ্টিফিকেট এইখিনি গোটেইখিনি লাগিব তাৰপিছত আৰু কি ডকুমেণ্ট লাগিব সেইখিনিও ইয়াত দিয়া আছে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে কাৰোবাৰ যদি এডভাৰটাইজমেণ্ট লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব বা কমেণ্ট কৰিব মই আপোনালোকক টেলিগ্ৰাম গ্ৰুপত এভেইলেবল কৰি দিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ ওচৰলৈ শ্বেয়াৰ কৰিব আৰু যদি নতুন আছে তেনেহ'লে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' নটিফিকেশ্যন প্ৰতিদিনে আপোনালোকৰ মোবাইলত সকলোৰে আগত পাব পাৰে কমেণ্ট কৰি জনাব পাৰে আৰু আজিৰ ভিডিঅ'টো সম্পৰ্কে ভিডিঅ'টো কেনেকুৱা পালে তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব কালি এটা নতুন ভিডিঅ'ত লগ পাম জয় হিন্দ জয় অসম